মই এটা মস্ত বুৰ্বক। কবি পংকজ প্ৰিয়মৰাজ। তোমাক ভাল পাই থকৰে পৰা মই এটা মস্ত বুৰ্বক। মই নাজানো প্ৰেমিকৰ কলা, মোৰ বাবে নাই আৰ্চিছ গেলাৰীৰ দুৱাৰ খোলা। টেডি বিয়াৰ সভ্যতাত কিমান সহজ, এজনৰ পিছত সিজনী, তাৰ পিছত আকৌ কোনোবা। তোমাক ভাল পাইছোঁ মই ৰেচন কাৰ্ডৰ ফৰ্মুলাত। গাঁৱত গ'লে বাৰীত তামোল বাগান, পকিলে সৰিব, সৰিলে পুতি ৰাখিব। সেয়া মোৰ আইতাৰ দুনীয়া। ঠাৰিত বহি সাধু শুনা সন্ধিয়া কি যে বৰ ধুনীয়া। তোমালৈ মনত পৰিলেই মই খুনীয়া। আইতাৰ খুন্দা তামোলেৰে বিদায় মোৰ গাঁও। পদূলিত চকুলো উলিয়াই মই নেদেখা হোৱালৈ চাই, সেয়া যে মোৰ আই। মহানগৰী আহিলে কিবা ভাল লাগি যায়। ৰংচঙীয়া হৰ্ডিংবোৰেও মন ভুলাই, তুমি নামাতিলেও হৃদয় বোলাই। কলেজৰ ক্লাছ শেষ নোহোৱাতে যাওঁ ওলাই, তথাপি একো লাভ নাই। চিনেমা ৰেষ্টুৰাঁ নাই, পকেটত ফুটা কৰি নাই। সেই দুনীয়াত জানো হৃদয় পায়? তুমিও নাভাবিলা যোৱাৰ সময়ত এবাৰ উভতিও নাচালা। মই যে এটা মস্ত বুৰ্বক। ককাই আইৰ খটুৱাই পকাই নাৰিকলৰ লাৰু দৌৰে বাবে পঠাই। সেই ককাই এতিয়া পিছে বাৰে বাৰে খবৰ লয়, আছোনে মই জীয়াই এই চহৰত? পংকজ প্ৰিয়মৰাজ।